পৰা চেক আউট কৰি ওলাই আহিলোঁ এতিয়া যাম আমি ক'ত যাম দাদা ঢলা শদিয়া চাব যাম মাইকটো খালোঁ ৰুমৰ পৰা ওলাই গৈ আছোঁ ঢলা শদিয়ালৈকে গাড়ী চলোৱা মানুহটো বেলেগ দাদাই মঙলদৈৰ পৰা চলাইছে ইয়ালৈকে ধুনীয়া জাগাতে আছে এখন অইল ইণ্ডিয়া হয় ইয়াৰ চাইডে চাইডে বহুতো চাহপাতৰ গছবিলাক আছে বহুত ধুনীয়া লাগে এইখিনি জেগাখিনি চাহপাতৰ বাগানকেইখনৰ কাৰণেই ভাল লাগে আৰু আমাৰতো ইয়াতে এইবিলাক নাই ইমান বেছিকৈ ক'ৰবাত এখন দুখন আছে আৰু চাহপাতৰ বাগান তাতে কিন্তু গোটেই ৰাস্তাটোতে চাহপাতৰে বাগান বঢ়িয়া লাগে এইখিনি পাৰ হৈতো আমি দুটা চাইডে চাহপাতৰ বাগান থকা এনেকুৱা ৰাস্তাবিলাক পাইছোঁ গাড়ী চলাই মানে গাড়ী উঠি যায়ে ভাল লাগে আৰু দেখিব আপোনালোকে এয়া চাওকচোন চাহপাতৰ বাগানবিলাক ইমান ধুনীয়া দুটা চাইডে আছে এই দেখিছে চাগে গৈ আছোঁ ঢলা শদিয়ালৈকে এয়া পালোঁ ঢলাৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব আৰু ব্ৰিজখনলৈকে গৈ আছোঁ এয়া ঢলা ব্ৰিজখন পামেই এতিয়া আৰু অকণমান আছে অপেক্ষা কৰক এয়া পালোঁ সোমালোঁ ঢলা শদিয়া ব্ৰিজ ৱেলকাম টু ঢলা শদিয়া ব্ৰিজ এই জেগাটো কিবা বহুত বেছিয়ে ধুনীয়া হয় মানে এনেকুৱা জেগা দেখাই নাছিলোঁ কেতিয়াও মানুহৰ ঘৰ চৰ নাই একদম কেউফালে গছ নদী পানী এইবিলাকে আৰু গৈ আছোঁ এতিয়া আমি মাজলৈকে এইখিনিতে চাব দেই এটা ইমান ধুনীয়া টাৰ্ণিং এটা আছে ব্ৰিজখনত সেইখিনি মানে চাবলগীয়া দেখিছে চাগে সেইটো টাৰ্ণিং আহি আছে আগত ইয়াৰ পৰা আমি দেখুৱাই দিছোঁ বাৰু এয়া সেইখন ব্ৰিজখন মাজতে মানে গোটেইখনেই ব্ৰিজ হয় বহুত দীঘলীয়া ব্ৰিজ এয়া আমি মাজতে ৰখি দিম ব্ৰহ্মপুত্ৰক নমস্কাৰ জনাম ভিডিঅ' কৰিছোঁ বাৰু লগতে সাবস্ক্ৰাইব কৰিব
মোৰ চেনেলটো যদি আপোনালোকে পচন্দ কৰে ভাল পায় তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, লাইক এটাও কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। আৰম্ভণি কৰিছোঁ, যদি কিবা ভুল হয় ভিডিঅ'টোত ভুল দেখাওঁ তেতিয়াহ'লে ক্ষমা কৰিব আৰু আগলৈকে আশীৰ্বাদ কৰি যাই থাকিব, মৰম দি যাই থাকিব, যাতে মই আপোনালোকক আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দেখুৱাব পাৰোঁ। লগতে মোৰ জেগাটো চোৱা হ'ব, জেগাবিলাক চোৱা। এইটো মোৰ হাজবেণ্ড। ইমান ধুনীয়া ছানছেট ধুনীয়া লাগিছে। একদম পানীত ৰিফ্লেকশ্যন দিছে নহয়, ধুনীয়া লাগিছে। কেমেৰাত ভালদৰে দেখি পোৱা নাই কিজানি, হ'লেও আমি দেখিছোঁ। চকুৰে দেখাটো বেছি ধুনীয়া দিব। আমি বাৰু অহা দেৰি হৈছে, হ'লেও ফটোগ্ৰাফাৰ আৰু মোৰ দাদা মাছ ধৰি আছে। এয়া মাছ ধৰি আছে মানুহজনে। মাছ ধৰি আছে। আমি এতিয়া ধলা শদিয়াত আহি কেনে পিজ্জা খাম। এইফালে পিজ্জা ওলাই আছে, চাওক মানুহ দলঙত আহি কেনে ফটো যায়, আমি খাৱাত ব্যস্ত। ধলা শদিয়া এয়া আমি পিজ্জা খালোঁ। পিজ্জা খাই সেইবিলাক বস্তুবিলাক ৰৱা বৱাবিলাক আমি পলিথিনত ভৰাই গাড়ীত ভৰাই ল'লোঁ। ধলা শদিয়া পাৰ হৈ গৈ আমি ক'ৰবাত ডাষ্টবিন পালে ডাষ্টবিনত পেলাই দিম বুলি ভৰাই লৈছোঁ আৰু আমি কিন্তু চব বস্তুবিলাক এনেকৈ পেকেটতে ভৰাই লওঁ, যাতে ৰাস্তা লেতেৰা নকৰোঁ আৰু ডাষ্টবিন পালে ডাষ্টবিনতে পেলাই দিওঁ। এয়া ভাবিছোঁ ধলা শদিয়াখন আমি লাষ্টলৈকে চাই আহোঁ, সেইবাবে আগুৱাই গৈ আছোঁ। বহুত দীঘলীয়া দলং হয়, এনেকুৱা দলং মানে ভবা নাছিলোঁ যে ইমান দীঘলো হ'ব বুলি। ধলা শদিয়া ব্ৰিজখন বুলি কিনে শুনি আছিলোঁ বহুত দীঘলীয়া হয়, কিন্তু গ'লোঁ দেখিলোঁ ভাল লাগিছে বহুত, একদম বহুত এনজয় কৰিছোঁ। ইমান ধুনীয়া দলং, এনেকুৱা লাগিছে জানো ক'ৰবাত জানো আকাশৰ ওপৰত যাই আছোঁ, মানে স্বৰ্গত এনেকুৱা লাগিছে আৰু কিবা ভাল লাগিছে, বহুত বেছিয়ে ভাল লাগে দলংখনত গৈ। মানে এতিয়াও যেন আকৌ এবাৰ যাম তেনেকুৱা লাগিয়ে আছে, সূতা নপলাল। এয়া গৈ আছোঁ, শেষলৈকে যাম, তাৰপিছত আকৌ ঘূৰিম শিৱসাগৰ অভিমুখে। লাষ্টত ফটোবিলাক দি দিছোঁ, ফটোবিলাক আপোনালোকে চাব। এই ভিডিঅ'টো আমি ইউটিউব চেনেল নখোলোতেই কৰা হয়, সেইটো কাৰণে ভিডিঅ'টো অকণমান লৰচৰ পাব পাৰে, কিন্তু আপোনালোকে সেইবিলাক নধৰিব, বেয়া নাপাব, মোৰ ভিডিঅ'বিলাক চাব। নাজানো ইমান ভিডিঅ' কৰিবলৈ। এয়া চাওকচোন, এয়া ধলা শদিয়া ব্ৰিজখনৰ লাষ্টত পালোঁ আহি, শেষ হৈ গ'ল আৰু মানে দলংখন। অকণমান আগত যায় আমি ইউ টাৰ্ণ ল'ম। এইবিলাক ফটোবিলাক দি দিছোঁ, চাব ফটোবিলাক আৰু মোৰ ভিডিঅ'টো চাব, কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো চাই। আৰু আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।